প্ৰিয় দৰ্শক আপোনালোক সকলোকে মোৰ চেনেল পম্পিছ কিটচেনলৈ স্বাগতম জনাইছো মই আজি আপোনালোকক এটা ৰেচিপি শেয়াৰ কৰিবলৈ ওলাইছো ৰেচিপিটো হৈছে ৰঙা আলুগুটিৰ সৈতে শুকান মাছৰ এটা আঞ্জা খাই খুবেই ভাল লাগে মই একচুয়ালি খাই থাকো প্ৰায় শুকান মাছ খাই মোৰ ভাল লাগে এয়া মই দেখাই লৈছো কি লৈছো মই এয়া নহৰু লৈছো দুই ধৰণে পিয়াজ লৈছো কাটি লৈছো দুই ধৰণে কাটি লৈছো নহৰু অলপ বটি লৈছো এয়া শুকান মাছ আৰু দুটামান জলকীয়া লৈ লৈছো শুকান মাছখিনি ধুনিয়াকে কাটি সাফা কৰি ধুই লৈছো আৰু মই এখিনি লোৱাৰ পিছত এতিয়া আলুগুটি কেইটামান লৈছো এই আলুগুটিখিনি এতিয়া মই ধুনিয়াকে ধুই কেনে সাফা কৰি কাটি লৈছো এয়া আলুগুটিখিনি কাটি লোৱাৰ পাছত এতিয়া মই আপোনালোকক দেখাম কি মই মছলা পাতি ব্যৱহাৰ কৰিম মই মছলা ব্যৱহাৰ কৰোতে চা চামুচ সৰু চামুচ ব্যৱহাৰ কৰিছিলো এচামুচ লৈছো মই জিৰাৰ গুৰি এচামুচতকৈ অলপ কমকে লৈছো হালধি আৰু জলকীয়া গুৰি ইয়াত মই জলকীয়া ৰেড চিলি পাউডাৰটো ব্যৱহাৰ কৰিছো নিমখ লৈছো মই 1.5 চামুচ আৰু মই আলুগুটিখিনি ধুনীয়াকে সাফা কৰি ধুই লৈ মই গেছ ষ্টভ অন কৰিলো এতিয়া মই কেৰাহীত অলপ ফ্ৰাই পেনত অলপ তেল দি দিম তেলখিনি গৰম হলে মই অলপ কাটি থোৱা পিয়াজ আছে পিয়াজখিনি অলপ পিয়াজ দি দিম অলপ নহৰু লগতে দি দিম বটি থোৱা নহৰু পিয়াজখিনি লাহে লাহে হৈ আছে পিয়াজখিনি অলপ ৰঙচুৱা কৰাৰ পিছতে মই মই পিয়াজখিনি অলপ লৰাই দিছো পিয়াজখিনি দিয়াৰ লগে লগে এতিয়া মই পিয়াজখিনিত মছলা পাতি দি দিম মছলাখিনিৰ লগতে মই একেলগে শুকান মাছখিনিও দি দিম দি দিলো শুকান মাছখিনি দি দিলো শুকান মাছখিনি পিছত দিলেও হয় মছলা পাতিখিনি আগতে ভাজি ললেও হয় কিন্তু মই একেলগে দি দিলো এনেকৈ বেয়া নালাগে ভালেই লাগে এবাৰ ট্ৰাই কৰি চাব আৰু এয়া মই শুকান মাছখিনি দিয়াৰ পাছত মছলা পাতি লৰাই দিলো অলপমান পানী দি দিম অলপমান পানী দিলে নহলে পুৰি যোৱাৰ চান্স থাকে অলপ লৰাই দিলো লৰাই দি কেনে আৰু অলপ পানী দিলো আৰু অলপ পানী দি ধুনীয়াকে মিক্স কৰি ধুনীয়াকে লৰাই দি এতিয়া মই ঢাকনিৰে ঢাকি দিম অলপমান লৰাই লওঁ অলপমান লৰাই দিয়াৰ পাছত এয়া ধুনীয়াকে মিহলি হৈ গ'ল তে গেছ ষ্টভটো হাই ফ্লেমত দি এতিয়া মই ঢাকনিৰে ঢাকি দিম আৰু এয়া মই 5 মিনিটৰ পাছত ঢাকনি গুচাই এতিয়া মই অলপ লৰাই দিছো অলপ লৰাই দিয়াৰ পাছত এতিয়া মই আকৌ ঢাকনি দি ঢাকি থম এয়া মই 1 মিনিটৰ পিছতে ঢাকনি গুচাই এয়া মই এতিয়া আলুখিনি দি দিম আলুখিনি দি দিলো এতিয়া মই আকৌ লৰাই দিম লৰাই দিছো আলুখিনিৰ সৈতে মিক্স কৰি ধুনীয়াকৈ ধুনীয়াকৈ মিক্স কৰি এতিয়া মই পানী অলপ দি দিম পানী মই বাটি এটাৰ জোখতে প্ৰায় এবাটি মানে হ'ব দুবাৰ দিছো অলপ অলপকে এক বাটি পানী দিলো দি কেনে এতিয়া মই ধুনীয়াকে চাইছি আধা বাটি মিলাই মই এক বাটিয়ে দিলো এবাটি পানী দি এতিয়া মই ধুনীয়াকে অলপ লৰাই দি মিক্স কৰি ধুনীয়াকে মই আকৌ ঢাকি দি 5 মিনিটৰ পাছত উলাই কেনে আকৌ এবাৰ মই লৰাই দিম পানীখিনি দিয়াৰ পাছত মই 5 মিনিটৰ কাৰণে ঢাকি দিছিলো আকৌ মই লৰাই দিলো এতিয়া আলু সিজা নাই সিজিব আকৌ মই ঢাকি দিম মই ঢাকি দিলো আকৌ অলপ পিছতকে মই মানে চাই আছো 5 মিনিট হোৱা নাই আৰু কমে পানীখিনিও অলপ শুকাই গৈছে আলুখিনিও সিজি গৈছে এয়া চাক আলুখিনি সিজি গৈছে ধুনীয়াকে কোমল হৈ গৈছে আলুখিনি এতিয়া মই
আলুখিনি ধুনীয়াকৈ সিজি গৈছে আলু কেইটুকুৰামান মই ভাঙি দিম আলু কেইটুকুৰামান শুকান মাছৰ তৰকাৰী হওক বা ৰঙা আলু গুটি তৰকাৰী হওক জোল বেছিকৈ থাকিলে ভাল নালাগে জোলখিনি অলপ গাঢ়া হ'লে ভাল লাগে আলু কেইটুকুৰামান ভাঙি দিয়াৰ পাছত জোলখিনি ধুনীয়া হয় ভাল লাগে খাই ইমান জোল থাকিলে খাবলৈও মজা নালাগে বেছি জোলখিনি গাঢ়া হ'লে টেষ্টি লাগে খাই হৈয়ে যাব মই একদম লো ফ্লেমত ৰাখিছোঁ গেছটো এয়া মোৰ তৰকাৰী হৈ গ'ল ধৰি লওক এতিয়া মই গেছ ষ্টভটো অফ কৰিয়ে দিম এয়া মই গেছ ষ্টভ অফ কৰি দিলোঁ আৰু ঢাকি দিলোঁ মোৰ তৰকাৰী হৈ গ'ল এয়া তৰকাৰীখিনি হোৱাৰ 5-10 মিনিটৰ পাছতে এতিয়া মই খাবৰ টাইম হ'ল আৰু আমাৰ এয়া মই প্লেট এখনত উলিয়াই লৈছোঁ চাওক কিমান ধুনীয়া লাগিছে চাই আৰু খায়ো নিশ্চয় ভাল লাগিব আপোনালোকেও খাব ট্ৰাই কৰিব আৰু কেনেকুৱা পাইছে নিশ্চয় জনাব মোক কমেণ্ট বক্সত আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ ধন্যবাদ